উচ্চ মাধ্যমিক বিদ্যালয়ৰ মোৰ সহপাঠী শিক্ষাগুৰুসকল, কৰ্মচাৰীবৃন্দ, আজি এটা পবিত্ৰ দিন, পবিত্ৰ মাহে ৰমজানৰ এই পবিত্ৰ ক্ষণত আমাৰ বাতিপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকৰ্মী শিক্ষাগুৰুসকলে আমাক ইফতাৰ দিছে। ইয়াত আমি নথৈ আনন্দিত হৈছোঁ। মাহে ৰমজান, এতিয়া আপোনালোকে জানে গোটেই পৃথিৱীতে মাহে ৰমজান উলহ মালহেৰে পালন কৰা হৈ আছে। এইখিনি প্ৰকৃতাৰ্থত চাবলৈ গ'লে আমাৰ সম্প্ৰীতিৰ বান্ধ। এতিয়া ৰমজান যিটো শব্দ, ৰমজান শব্দটোৰ অৰ্থ হৈছে মহাখাদ্য, অৰ্থাৎ ৰমজান মাহৰ উপাসনাৰ জৰিয়তে আগত হোৱা সকলো গুনাহে চগিৰা, সৰু গুনাহবিলাক মোচন হয়। ৰমজান মাহত বিশেষকৈ 3টা বস্তুৰ ওপৰত গুৰুত্ব দিয়া হয়: চেহেৰি, ইফতাৰ আৰু লগতে খাদ্য। ইফতাৰ যিটো আছে, ইফতাৰৰ চমুকৈ ক'বলৈ গ'লে এটা পাতলীয়া আহাৰ। দিনটোৰ এতিয়া 14 ঘণ্টা কিমান মিনিট, প্ৰায় 20-22 মিনিটমান মাহে ৰমজানৰ ৰোজা পালন কৰা হয়। আৰু ইফতাৰৰ সময়ত পাতল আহাৰ, যিটো ইফতাৰ বুলি কওঁ, পাতল আহাৰ গ্ৰহণ কৰি তাৰ আগমুহূৰ্তত দোৱা কৰা হয় বিশ্ববাসীৰ কাৰণে। সেই ইফতাৰত কম খাদ্য খোৱা হয়। তাৰপিছত চেহেৰি যিটো আহিছে, চেহেৰিত ইমানখিনি খাবৰ কাৰণে আমাৰ ইছলাম ধৰ্মই ইজাজত দিছে যে তুমি ইমানখিনিহে খাবা যাতে তুমি খোৱাৰ পিছত আৰু তোমাৰ পেটত ভোক থাকি যায়। সেইটো হ'ল চেহেৰি। অন্যান্য আমি অন্য সময়ত দুপৰীয়াৰ খাদ্য খাওঁ বা ৰাতিৰ আহাৰ খাওঁ, সেইটো বেলেগ কথা। তাৰোপৰি সেই পাতলীয় ইফতাৰ কৰাৰ পিছত আমি মছজিদত যাওঁ। পুৰুষসকলে মছজিদত, মহিলাসকলে ঘৰত প্ৰেয়াৰ কৰে, ইবাদত কৰে। এছাৰ নামাজ 17 ৰাকাত, তৰাবিৰ 20 ৰাকাত, 37 ৰাকাত আমি আদায় কৰোঁ। সেইটো এটা শৰীৰৰ কাৰণে এক্সাৰচাইজ হয়। তাৰপিছত কোনো আৰু খাদ্য গ্ৰহণ নকৰাকৈ শুই থাকে। পুনৰ শেহতীয়াকৈ শেষ ৰাতি উঠি আকৌ চেহেৰি খায়। এই পৰম্পৰা চলি আছে। আমি দেখিছোঁ বিভিন্ন ক্ষেত্ৰত আজি হিন্দু মুছলমানৰ কিছুমান সংঘাত, সৰু সুৰা কথা চলি আছে, অনৰ্থ। সেইবিলাকৰ প্ৰতি আওকাণ কৰে আজি হিন্দু মুছলমানসকলৰে মাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কিছু কথা আহিছে। সেইকাৰণে যে ইফতাৰটো হিন্দু মানুহো মুছলমান মানুহক দিছে, মুছলমান মানুহৰ শংকৰ সংঘ, অন্যান্য হিন্দু ধৰ্মাৱলম্বীসকলৰো যিবিলাক মানে অনুষ্ঠান আছে, সেই অনুষ্ঠানত দান বৰঙণি আগবঢ়াই খোৱা বোৱাৰ ব্যৱস্থা কৰি দিয়ে। এইবিলাক এটা শুভ লক্ষণ। গতিকে এইখিনি কথাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বিদ্যালয়ত আজি আমাৰ সহকৰ্মী শিক্ষাগুৰুসকলে ৰোজাদাৰসকলক ইফতাৰ প্ৰদান কৰিছে। আমি তেওঁলোকক অন্তৰে সৈতে আশীৰ্বাদ দিছোঁ, দোৱা দিছোঁ, ইফতাৰ গ্ৰহণ কৰিছোঁ। আৰু লগে লগে মই হদিছৰ উদ্ধৃতি দি কৈছোঁ যে যিখিনি মানুহে ভোকত থাকি ইফতাৰ কৰে তেওঁলোকৰ মনস্কামনা পূৰা হয়। লগে লগে যদি এই কথাটো কৈছোঁ, আন ধৰ্মাৱলম্বী লোকসকলেও যদি ইফতাৰত অংশগ্ৰহণ কৰি আগবঢ়ায়, সেইখিনিও ঠিক তেনেকৈ গ্ৰহণযোগ্য হয়, তেওঁলোকৰ মনস্কামনা পূৰ্ণ হয়। গতিকে ইয়াত জাতি ধৰ্মৰ কোনো কথা নাই। এইটো এটা সমিল মিল আৰু সম্প্ৰীতিৰ ইফতাৰ, ৰমজান, চেহেৰি। গতিকে এইখিনি কথাকে আজি কৈ আপোনালোকে আগবঢ়োৱা এই ইফতাৰৰ সকলো সামগ্ৰী আমি গ্ৰহণ কৰিছোঁ। আশীৰ্বাদ দিছোঁ আপোনালোকৰ মনস্কামনা পূৰণ। ধন্যবাদ। পাতল নাস্তাটো কৰি পেলাই মানুহে ৰাতিপুৱা পানী গিলাচ খাই একেলগে প্ৰেক্টিছ কৰে। গতিকে আমি এইটো লাইট খানাটো খাই শুবলৈ আকৌ সময় মাত্ৰামান দিছে 8 ঘণ্টা। বেছি শুবলৈ কথা কৈছে, বেছি যদি খাই ঘুমতি মাৰি থাকে, এই ৰোজাটো মকৰুহ হৈ থাকে। মকৰুহ মানে কি, গ্ৰহণযোগ্য নহয়, একচেপ্টেড নহয়। গতিকে চব ফালৰ পৰা হাত ভৰি বন্ধা আমাৰ। শেষত কৈছে কি, ইফতাৰ যিবিলাক মানুহে দিয়ে, আমাৰ মানুহ ঘৰত মাতি পেলাই ইনভাইট কৰি ইফতাৰ কৰাওঁ। কৈছে যে যদি কোনোবা মানুহে ৰোজা ধৰা মানুহক ঘৰত নি পেলাই ইফতাৰ কৰায়, তেতিয়াহ'লে তেওঁ নিজেতো পুণ্য যিমান পাব। কৈছে যে পবিত্ৰ কোৰাণ পাঠত 2,23,760টা বৰ্ণ আছে, 114টা অধ্যায় আছে। এইখিনি গোটেই ৰমজান মাহত পুৰুষ মহিলা যিবিলাক মেচিয়ৰ বালিক বুলি কয়, বালক বালিকা, তেওঁলোকে সম্পূৰ্ণ পূৰ্ণ পাঠ কৰিব লাগে। যদি বহুতে পঢ়িব নজনা মানুহ থাকে, সেইসকল মানুহক মছজিদত গৈ শুনিবলৈ কৈছে, তাক কোৰাণ পাঠ ঘৰত দিব লাগে। এতিয়া আমাৰ ঘৰত প্ৰত্যেকেই পঢ়ো, সেনেকৈ ৰমজান মোৰ সন্ধ্যা পঢ়ি আছে, এটা পাঠ বাকী আছে, শুনি আছে, ঘৰত পঢ়ি আছে, কৰোঁ। কৰিছে এতিয়া গোটেই দিনটো ভোকত থাকি শেষত যেতিয়া এনেকৈ সজাই থওঁ, আমি আধা ঘণ্টাৰ আগত, 45 মিনিটৰ আগত, ৰাজহুৱা 1 ঘণ্টাৰ আগত গোটেই বস্তুবিলাক সজাই দিয়ে। 14 ঘণ্টা ভোকত আছো, সন্মুখত ভাল খানা আছে, চাই থাকোঁ, পঢ়ি থাকোঁ, দোৱা কৰি দেখাওঁ,
তেতিয়া আমাৰ কোৰাণ শাস্ত্ৰত আছে এই সময়ত এঞ্জেল যিবিলাক আছে যিবিলাক ফৰিষ্টা আমি কওঁ দেৱদূত সেইবিলাকে তেখেতক কয় নিৰাকাৰ শক্তিটোক কয় দেখিছে তেখেতে কয় এইবিলাকক এঞ্জেলবিলাকক ফৰিষ্টাবিলাকক বোলে চোৱা এই মানুহজনে 14 ঘণ্টা এই মানুহগৰাকীয়ে 14 ঘণ্টা এই যুৱকজনে যুৱতীগৰাকীয়ে 14 ঘণ্টা ভোকত থকাৰ পিছতো 1 ঘণ্টাৰ আগত সন্মুখত ৰেডি হৈ থকা বস্তুটো মুখত দিয়া নাই কেৱল আপোনাক ভয় কৰে তেনেকে তেওঁৰ যিমান পাপ আছে ক্ষমা কৰি দিয়া এনেকুৱা মানুহ পৃথিৱীত নাই যে পাপ নহয় কোনেও ক'ব নোৱাৰে যে মই গাখীৰত ধুই অহা নাই পাপটো তাৰ পিছৰ হদিছত লিখিছে আৰবী বাক্যতে ইন গায়ৰুল মুছলিম যদি অন্য ধৰ্মৰ মানুহ ইফতাৰ দিয়ে ইন কান আপটো তৌদিল গায়ৰুল মুছলিম যদি ইছলাম ধৰ্মৰ নহয় অন্য ধৰ্মৰ সম্প্ৰদায়ৰ মানুহে যদি ইফতাৰ দিয়ে তাতে এটা শব্দ লিখিছে হদিছত সৱাবুন সাৱাবুন তেওঁ পুণ্য সেইটোত মানে কি ক'ব পুণ্য হ'ব সেই পুণ্যটোৰ ভাগিদাৰ তেওঁ হ'ব প্ৰথমতে তেওঁলোকৰ যিবিলাক সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে পাব তাৰপিছত ডাঙৰ মানুহে পাব প্ৰত্যেকে সেইবিলাক কাৰণে পুণ্য পাব সেই পুণ্যটো কেলে যেতিয়া এই ইফতাৰখিনি আমি লৈ গৈছোঁ এতিয়া মানুহ লৈ যাম ঘৰত দিম আমাৰ ইফতাৰ হ'লে বস্তুটো উলিয়াই দিম তেতিয়া এইটো আমি ভাগ কৰা নাই এই ভাগটো তাতেই কৰোঁ এতিয়া বাতিবৰা হাইস্কুলৰ কণ শিক্ষকে আজি ইফতাৰী মানুহখিনি ৰজা ধৰা মানুহখিনিক দিলে আমি নকওঁ সেইটো আমাৰ ৰেজিষ্টাৰ নকৰোঁ ৰেজিষ্টাৰ হ'বলৈ কৈ দিব যে আমুক আমুকে দিছে বাতিবৰা আপোনালোকৰ পুণ্য পাব সেইকাৰণে মই ধৰ্মৰ কথা দুটাই এইকাৰণেই কৰোঁ এই সম্প্ৰীতিৰ যিটো ভাৱ এইটো থাকিব লাগে আজি আঠখেলীয়া নামঘৰত শংকৰ সংঘৰ মিটিং হৈছে তাৰ মাজত 3টা মছজিদ পৰে এটা ফৰকাটিং এটা গৰঙা এটা কেঁচুৱা গোটেই মানুহবিলাকক চৰবত আৰু পাতল জলপান খোৱাৰ দায়িত্বটো লৈছিলে মুছলিম নামঘৰে আঠখেলীয়া নামঘৰ এটা মছজিদ আছে চকিয়ালৰ জামে মছজিদ আৰু এটা আঠখেলীয়া মছজিদ গোটেই মছজিদকেইটা শংকৰ সংঘৰ মানুহৰ লগতে খোৱালে তেতিয়া তাত যিজন মানে আউনীআটী সত্ৰৰ মানুহ তেওঁ কৈছে যে আমি সম্প্ৰীতিত এইটোৱেই ৰাখিব লাগে গতিকে আমাৰ সম্প্ৰীতি ডাঙৰ বস্তু আজি আপোনালোকে নিজেও আমাৰ ক'বলগীয়া নাই আমি সদায় কৰি আছোঁ আজি যিটো আমাৰ এইটো ছেটিছফেকশ্যন আমি এইটো অন্তৰত যিটো ভাল পাইছোঁ সেই ভালটোৱে হ'ল আশীৰ্বাদ গতিকে মই আপোনালোক আটাইকে এই যে আমাক দিছে ৰজাদাৰ ব্যক্তিসকলক ইফতাৰ এই ইফতাৰটো সৰ্বগুণে গুণমান দয়াল মহান অনন্ত অনাদি কৰোণাময়ৰ ওচৰত গ্ৰহণযোগ্য হওক সকলোৱে কওক আমিন বুলি পেলাই কওক আমিন এইটো গ্ৰহণযোগ্যৰ কাৰণে আমিন ক'ব লাগে আমি গতিকে আৰু এইটো আমাৰ সকলোৰে গ্ৰহণযোগ্যৰ লগে লগে যিটো আপোনালোকৰ উদ্দেশ্য আছে সেই উদ্দেশ্যবিলাক সফল হয় কাৰোবাৰ ঘৰুৱা কথা আছে কাৰোবাৰ ঋণৰ সম্পৰ্কৰ কথা আছে কাৰোবাৰ বেমাৰৰ কথা আছে কাৰোবাৰ অশান্তিৰ কথা আছে আজি ইফতাৰৰ ক্ষেত্ৰত এইটো লোৱা হ'ল আমি ঘৰে ঘৰে প্ৰত্যেকে ৰোজা যেতিয়া কৰিম ৰোজা নষ্টাজনেও সেই দোৱাটো কৰিব পাৰিব সেই দোৱাটোত আমি সকলোৱে কথা কওঁ এইটো আশা কৰি আপোনালোকৰ ইফতাৰটো আজি এই পবিত্ৰ মুহূৰ্তত পবিত্ৰ এই জ্ঞানৰ মন্দিৰ আমি গ্ৰহণ কৰিছোঁ সকলোৰে পুনৰ আশীৰ্বাদ জনাই মই এষাৰ সামৰিছোঁ ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰে খুব সুন্দৰকৈ ছাৰ এজন ইছলামিক স্কলাৰ হয় ছাৰে খুব সুন্দৰকৈ ৰোজা ঈদ ঈদ নহয় ৰোজা ইফতাৰ ৰমজান মাহ চেহেৰি এইবিলাকৰ কথা আমাক তাৰ অন্তৰ্নিহিত তথ্যখিনি আমাক ক'লে আমি বহুত নজনা কথা শিকিলোঁ ছাৰক ধন্যবাদ জনাইছোঁ আৰু ভাল লাগিছে আমি ভাতৃত্ববোধটো আৰু আমাৰ ঐক্যতাটো আমি এনেকৈ যাতে আগবঢ়াই নিব পাৰোঁ সকলোৰে মাজত সম্প্ৰীতিৰ ভাৱটো যাতে আগবাঢ়ে সেইখিনি কথা ভাবি আমি এই ইফতাৰ যি মানে ৰেডি কৰি থোৱা আছে সেইখিনি মই চবৰে সন্মুখে বিতৰণ কৰিছোঁ শ্ৰদ্ধাৰ বাতিপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ মোৰ সভাপতি শিক্ষাগুৰুসকল কৰ্মচাৰীবৃন্দ আজি এটা পবিত্ৰ